অভিনেতা আকাশদ্বীপ আৰু অভিনেত্ৰী আঙুলতা ডেকাৰ জীয়ৰী নমামী এক জটিল ৰোগত আক্ৰান্ত হৈছে। এই কথা ছ'চিয়েল মিডিয়াত অভিনেত্ৰী আঙুলতা ডেকাই এনেদৰে প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ যোগেদিয়েই সকলোকে জনাব বিচাৰিছোঁ যে মোৰ জীয়ৰী নমামীক কিছু শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বিগত কেইদিনমান ধৰি নমামীক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰি থকা হৈছে। সেয়েহে নমামীৰ লগতে চিকিৎসালয়ত ময়ো আবদ্ধ হৈ পৰিছোঁ। এনেদৰে কিছু কথা লিখি অভিনেত্ৰীগৰাকীয়ে ছোৱালীজনীৰ অসুখ হোৱা কথাটো জনাইছে। আকাশদ্বীপ আৰু আঙুলতা জীয়ৰী নমামী যাতে সোনকালকে সুস্থ হয় তাৰ বাবে আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।